প্ৰশ্ন 1 পৃথিৱীৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি? ক ছাৰ ৰবাৰ্ট ৱালপল, খ লিচিয়েং লুং, গ গেষ্টন ব্ৰাউন, ঘ শ্বেখ হাছিনা। আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক ছাৰ ৰবাৰ্ট ৱালপল। প্ৰশ্ন 2 কোনটো কোম্পানীয়ে প্ৰথমে মোবাইল ফোন আৱিষ্কাৰ কৰিছিল? ক ছনী, খ মটৰলা, গ নকিয়া, ঘ অপো। আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ মটৰলা। প্ৰশ্ন 3 মহাকাশচাৰীসকলে মহাকাশলৈ যোৱাৰ সময়ত পিন্ধা পোছাকযোৰৰ ওজন কিমান? ক 124 কেজি, খ 125 কেজি, গ 126 কেজি, ঘ 127 কেজি। আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ 127 কেজি। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় খেল কি? ক ক্ৰিকেট, খ ফুটবল, গ হকী, ঘ ভলীবল। ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব গ হকী। প্ৰশ্ন 5 কোনখন দেশত কুকুৰক পূজা কৰে? ক নেপালত, খ পাকিস্তান, গ ভূটান, ঘ জাপান। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক নেপালত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে জুই নুমাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? ক নাইট্ৰজেন, খ হাইড্ৰজেন, গ অক্সিজেন, ঘ কাৰ্বন ডাই অক্সাইড। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 7 বগা ৰঙৰ হাতী কোনখন দেশত আছে? ক থাইলেণ্ড দেশত, খ ব্ৰিটেইন, গ আমেৰিকা, ঘ ছুইজাৰলেণ্ড। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক থাইলেণ্ড। প্ৰশ্ন 8 ভাৰতৰ কোনখন চহৰক গোলাপী চহৰ বুলি জনা যায়? ক বেংগালুৰু, খ মুম্বাই, গ জয়পুৰ চহৰক, ঘ হায়দৰাবাদ। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ জয়পুৰ চহৰক। প্ৰশ্ন 9 মহাত্মা গান্ধীজীৰ জন্ম ভাৰতৰ কোনখন ৰাজ্যত হৈছিল? ক গুজৰাট, খ বিহাৰ, গ দিল্লী, ঘ ৰাজস্থান। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক গুজৰাট। প্ৰশ্ন 10 পৃথিৱীৰ সকলোতকৈ ডাঙৰ দেশ কোনখন? ক ভাৰত, খ চীন, গ আমেৰিকা, ঘ ৰুছ। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ ৰুছ। প্ৰশ্ন 11 ভাৰতবৰ্ষৰ বাহিৰেও কোনখন দেশত লালকিল্লা আছে? ক নেপাল, খ চীন, গ ৰুছ, ঘ পাকিস্তান। ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ক নেপাল। প্ৰশ্ন 12 ফেচবুক কোনখন দেশৰ কোম্পানী হয়? ক ভাৰতবৰ্ষ, খ আমেৰিকা, গ ইংলেণ্ড, ঘ জাপান। ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব খ আমেৰিকা। প্ৰশ্ন 13 কোনখন দেশত মেকুৰীক পূজা কৰে? ক নেপাল, খ ইজিপ্ত, গ পাকিস্তান, ঘ চীন। আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ ইজিপ্ত। প্ৰশ্ন 14 কোনজন ৰজাই নিজৰ মাকক বিয়া কৰাইছিল? ক চলোমন, খ আদিপুছ, গ অশোক, ঘ টিপু চুলতান। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ আদিপুছ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে শৰীৰৰ কোনটো অংগ জুইত নজ্বলে? ক নখ, খ চকু, গ হাড়, ঘ চুলি।
আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক নখ। প্ৰশ্ন 16 ভাৰতে কেতিয়া প্ৰথম হকীত স্বৰ্ণ পদক পায় ক 1926 চনত খ 1927 চনত গ 1928 চনত ঘ 1930 চনত এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ 1928 চনত